Hi guys, welcome to my YouTube channel. আপোনালোকৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আপোনালোকে ভালে আছেনে? মই বাৰু ভালেই। আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ কিবা এটা বনাওঁ তাকে বোলো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। মই আজি দুপৰীয়া ভাত বনালোঁ। ভাতখিনি একেবাৰে কোমল হৈ গ'ল। পানী বেছি দিলোঁ। তেনেকুৱা ভাত কোনো খাব নিবিচাৰে। তেতিয়া বাৰু অলপ অলপ খালে, এতিয়া বহুতখিনি ভাত থাকি গ'ল যে। এতিয়া বোলো সেইখিনি ভাত পেলোৱাৰ সলনি কিবা এটা বনাই দিওঁ। এতিয়া পেলনীয়া ভাতেৰেনো মই কি বনাওঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব। ভাতৰ লগতে আকৌ অলপ জহা চাউলো দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। এইখিনি জহা চাউল ভালকৈ ধুই ল'লোঁ, ধুই মিক্সিত পিচি লওঁ। ইফালে আকৌ গাখীৰ উতলিব দিছোঁ। গাখীৰত জহা চাউলখিনি দিম, দি অলপ সময় সিজিবলৈ দিম। তাতে লৰচৰ কৰাই থাকিম। আজি মই ভাত বনাইছিলোঁ অলপ, ভাতখিনিত পানী বেছি হ'ল যে একেবাৰে কোমল হৈ গ'ল, কোনেও নাখায় আৰু। এতিয়া পেলোৱাৰ সলনি বোলো পায়স বনাই দিওঁ। এয়া ভাতখিনিও গাখীৰত দি দিওঁ গোটেইখিনি, দি লৰচৰ কৰাই উতলিব দিম। দি তাৰ পাছত চেনি দি দিম সোৱাদ অনুসৰি। বেছি মিঠাও নিদিওঁ, একেবাৰে কমো নিদিম, মিডিয়ামকৈ ৰাখোঁ। তাৰপিছত তেজপাত দি দিওঁ, দি ইলাইচি 4-5টামান অলপ খুননিত খুন্দি তাতে দি দিম। চেণ্টটো বহুত ধুনীয়া আহে। দি উতলি আহিব, তেতিয়া কিচমিচ দি দিম হোৱাৰ আগে আগে। ঘুটনিডাল অলপ মাৰি দিম ভাতখিনি গলিবলৈ। ভাতখিনি গলিলে খাবলৈ ধুনীয়া হ'ব, গাখীৰৰ লগত মিলি যাব আৰু। এয়া বাঢ়ি লৈছোঁ খাবলৈ। আয়ত আৰু মই, আয়তে তেনেকৈ মিঠা নাখায়, আজি বা কি কৰে। আইতাকৰ ঘৰলৈ যাম, বাকী পেকিং কৰি ল'ম। কালি যে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, পাছত আৰু কৰিবই নোৱাৰিলোঁ। আইতাৰ টোপনি লাগিলে, তাই কন্দা বটা লগাই দিলে। টোপনি আৰু ভিডিঅ' নবনালোৱে। এতিয়া পেকিং কৰি ল'ম। এতিয়া মোৰ দুযোৰ কাপোৰ লৈছোঁ, কাইলৈ আহিয়ে যাম, তেতিয়া বেছি কাপোৰ নিনিওঁ আৰু। আৰু এইবোৰ আইতাৰ টুপি কাপোৰ লৈ লওঁ, চুৱেটাৰ। সৰু মানুহ থাকিলে আৰু ইমান কাপোৰ নিব লাগে ক'বলৈ নাই। দুষ্ট কৰি থাকে নহয়, কাপোৰ দিয়া কিবা কৰিলে। এইকেইটা দেখিছেনে? এইকেইটা সেইদিনা কিনিছিলোঁ। অ' মা, আইত আহিছে, আহি আছোঁ ৰ'বা। আইত আহিছিলে। এইটো চুৱেটাৰ সেইদিনা তাইৰ কাৰণে লৈছিলোঁ, আৰু গৰম কাপোৰৰ ইনাৰ আৰু লেগিংছ। মোজা এযোৰ লৈছিলোঁ চুৱেটাৰৰ লগত মিলাই, দুযোৰ লৈছিলোঁ। এইকেইযোৰ থাকক, তাইক যাওঁতে পিন্ধাই লৈ যাম। বাকী কাপোৰ ভৰোৱা হ'ল। আমাৰ চেণ্ডেল এযোৰ লৈ লওঁ, তাত ভৰি ধুবলৈ লাগে। এতিয়া লগৰ এজনী আছে, কিন্তু তাইৰ লগত তামাম লাগি থাকিব চেণ্ডেল লৈ। লৈ যাওঁ আৰু তাইটো। বেছি বস্তু লোৱা নাই, এদিনৰ কাৰণে আৰু। এইটো বেগটো দেখিছেনে? বেগটো গুৱাহাটীৰ পৰা লৈছিলোঁ, 100 টকাতে ল'লোঁ সেয়া। ডাঙৰ আছে, বহুতখিনি কাপোৰ ধৰে। এতিয়া পেকিং হৈ গ'ল। এতিয়া বাকী যাওঁ, দুপৰীয়া ৰন্ধা বঢ়া কৰোঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
এয়া ৰেডি হ'লোঁ যাবলৈ 3টা বাজিলেহি চুৱেটাৰ পিন্ধি লৈছোঁ ইমান ঠাণ্ডা পৰিছে ৰ'ব দেখুৱাওঁ এতিয়া আইহঁতক চাওঁগৈ কি কৰি আছে তাইক ৰেডি কৰালোঁ অলৰেডি এয়া পিছদিনা এয়া অলপ পিছফালে আহিছোঁ পথাৰলৈ এয়া দেখিছেনে সৰিয়হ ফুলি আছে কিমান ধুনীয়া দেখিছে নহয় হালধীয়া হৈ আছে দূৰ দূৰলৈ আৰু এইখিনি আলু খেতি আয়াতেও তামাম ভাল পাইছে আৰু চাই তাই ফূৰ্তি জঁপিয়াই আছে দৌৰি আছে তামাম ভাল পালে তাই সৰিয়হ খেতিৰ মাজত গৈছে এইবোৰ বেয়াহে কৰিব গৈছে কি আৰু তামাম ফূৰ্তি কৰি আছে তেনেকৈ নেদেখে যে এইখিনি মাকৈ খেতিখিনিও বৰ ধুনীয়া হৈছে হৈ আছে আৰু এতিয়া লাহে লাহে এয়া আমি গোটেইকেইজনী আহিছিলোঁ তাই খুৰীয়েকৰ ছোৱালী বৰমাকৰ ছোৱালী গোটেইকেইজনী এয়া চাবলৈ আহিলোঁ কিমান ধুনীয়া দেখিবলৈ ইয়াত ফটো উঠিবলৈও বহুত ধুনীয়া এনেকুৱা ছিজনত ধুনীয়া চেণ্ট এটাও আহি থাকে সৰিয়হৰ ফুলৰ বহুত ধুনীয়া এইটো দেখিছেনে এইটো তাই খুৰীয়েকে বনাইছে কিমান ধুনীয়াকৈ ঘৰতে কাপোৰৰ মাজত যে স্পনবোৰ পায় এয়া স্পনেৰে বনাইছে কালাৰ কৰি কণী কাৰ্টন কাটি ইয়াত ঠাৰিটো দিছে কিমান ধুনীয়া দেখিছে হয়নে এয়া দেখিছেনে মাছ মাৰি আনিছে পিছফালৰ পুখুৰীৰ পৰা বেছি মাছ পোৱা নাই অলপ পাইছে পানীখিনি ইমান ঠাণ্ডাত লৈ আহিছে মাৰি হাই আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে আকৌ আন এটা ভিডিঅ'ত লগ পাম